হুজাইবাসীৰ ৰাইজলৈ গৌৰৱ কঢ়িয়াই আনিলে অসম সন্তান এঞ্জেল প্ৰিন্স ওৰফে ফাহিম আহমেদে। হয়, অসম জাতীয় সেনাৰ সদৌ হোজাই জিলা ছাত্ৰ সুৰক্ষা বাহিনীৰ উদ্যোগত 15 অক্টোবৰত মানৱ মিলিয়ন ডক্টৰ APJ আব্দুল কালাম জন্মদিন আৰু ছাত্ৰ দিৱস উপলক্ষে কাল কৰোণাৰ প্ৰতি লক্ষ্য ৰাখি আয়োজন কৰা হৈছিল সদৌ অসম ভিত্তিত এটি ৰচনা প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। তেখেতৰ ভিতৰত এঞ্জেল প্ৰিন্স ফাহিমে প্ৰথম স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে হুজাইবাসী ৰাইজলৈ। Assalamu alaikum. It's a really a great moment of my life that first time I participate in state level exam. Before also I participate in district level, school level, and so in some competition I also get winner, and in some competitions I get result. But today, first time I appear in the state level as a competition, and I got the winner, and I get the first division, first rank in this examination. It's really a glad moment of my life. First of all, I would like to thanks to the team and for giving us such an opportunity to participate in this exam. In this exam, many of the students of other districts they participate, and among them I get the first winner. It's really a glad and happy moment of my life. That the first time I appear exam and I get the first winner of this exam, of this competition, and the first competitor. It's really a glad moment of my life. জানিব পৰা মতে এঞ্জেল প্ৰিন্স ফাহিম সম্পূৰ্ণ নাম ফাহিম আহমেদ। তেওঁ হৈছে হোজাই জিলাৰ মাৰ্কাজ একাডেমী ইংলিছ হাইস্কুলৰ পদুমপুখুৰীৰ 9ম শ্ৰেণীৰ ছাত্ৰ আৰু পাবিজুৰি গাঁৱৰ হাছিম উদ্দিনৰ জ্যেষ্ঠ পুত্ৰ। একেদৰে তেওঁৰ লগতে এই প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিছে মাৰ্কাজ একাডেমী পদুমপুখুৰীৰ ছাত্ৰী সাজিদা বেগমে। তৃতীয় স্থান লাভ কৰিছে পাবিজুৰি জাতীয় বিদ্যালয়ৰ ছাত্ৰী সুহাদা ফিৰদৌছে। ছাত্ৰ ফাহিম আহমেদৰ এই প্ৰতিভাক ভূয়সী প্ৰশংসা কৰাৰ লগতে অভিনন্দন জনাই হুজাইবাসীৰ ৰাইজে।